ভিয়েটনামৰ অথৰিটিয়ে কোৱা মতে ভিয়েটনামত কোভিড-19ৰ আন এক নতুন ভেৰিয়েণ্ট ধৰা পৰিছে, যিটো ভাৰতত পোৱা ডাবল মিউটেণ্ট ভেৰিয়েণ্ট B.1.617 আৰু ইউকেত পোৱা B.1.17 দুয়োটাৰ ভেৰিয়েণ্টৰে কম্বিনেশ্যন হয় আৰু ই এয়াৰ টু এয়াৰ মানে বায়ুৰে তৎক্ষণাত বিয়পি পৰে, যিটোৱে ইয়াক অধিক ভয়ানক আৰু বিপদজনক কৰি তোলে। শনিবাৰে ভিয়েটনামৰ স্বাস্থ্যমন্ত্ৰী গুৱেন থাং লঙে এই কথা নিশ্চিত কৰে যে ভিয়েটনামত ইউকে আৰু ভাৰতত পোৱা ভেৰিয়েণ্ট দুটাৰ বিশেষত্ব মিলা এটা নতুন ভেৰিয়েণ্ট ধৰা পৰিছে আৰু ই অতিকৈ ভয়ানক বুলিও তেওঁ স্পষ্ট কৰে। ছাউথ ইষ্ট এছিয়াৰ দেশসমূহত এতিয়ালৈ 7টা ভেৰিয়েণ্ট দেখিবলৈ পোৱা গৈছে: B.1.222, B.1.619, D614G, B.1.17, B.1.351, A.23.1 আৰু B.1.617.2। আমি বৰ্তমান দুটামান শব্দ প্ৰায় শুনিবলৈ পাই আছোঁ, যেনে ইণ্ডিয়ান ভেৰিয়েণ্ট, ইউকে ভেৰিয়েণ্ট। এই ভেৰিয়েণ্টনো কি? কিন্তু ইয়াতে এটা কথা লুকাই আছে। ইণ্ডিয়ান ভেৰিয়েণ্ট, ইউকে ভেৰিয়েণ্ট এনেকুৱা শব্দ ব্যৱহাৰ কৰাটো আচলতে ৰেচিষ্ট বুলিহে মনা যায় আৰু ইয়াৰ পৰা ৰেচিজিমৰহে মুখামুখি কৰিব লগা হ'ব পাৰে, বিশেষকৈ USA আৰু ইউৰোপীয়ান দেশসমূহত। আপোনালোকে যদি বিচাৰে মই ইয়াৰ ওপৰত আৰু এটা ভিডিঅ' নিশ্চয় বনাম। গতিকে আমি ক'ত আছিলোঁ? ভেৰিয়েণ্ট কি? ভাইৰাছ বা কিছুমান বেক্টেৰিয়াই অযৌন প্ৰজনন কৰে, অৰ্থাৎ সিহঁতে এটাৰ পৰা দুটা হয়। আৰু কৰোনা ভাইৰাছো যিহেতু এটা ভাইৰাছেই হয়, ইও এনেকৈ এটাৰ পৰা আনটো ভাইৰাছ বনাওঁতে যেতিয়া তাৰ জিনীয় পদাৰ্থ RNAৰ কপি বনায়, তাত কিছুমান সৰু সৰু ভুল হৈ যায়, যাৰ ফলত নেক্সট ভাইৰাছটো আগৰটোৰ তুলনাত অলপ বেলেগ দেখিবলৈ পোৱা যায়। এই পাৰ্থক্যবোৰ সাধাৰণতে নগণ্য হয়। আনকি কৰোনা ভাইৰাছৰ যিমানকেইটা ভেৰিয়েণ্ট আছে, তাৰ কোনো এটা ভেৰিয়েণ্টে মানুহক অধিক পৰিমাণে ৰোগীয়া কৰি তোলে বুলি এতিয়ালৈকে ক'তো প্ৰমাণ হোৱা নাই। কেৱল কিছুমান ভেৰিয়েণ্ট বহুত শীঘ্ৰে সংক্ৰমণ হৈ যায়, যাৰ ফলত মৃত্যুৰ হাৰো বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। নতুনকৈ ভিয়েটনামত পোৱা ভেৰিয়েণ্টটোৰ নামাকৰণ এতিয়ালৈ হোৱা নাই। WHO অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাই এতিয়ালৈ SARS-CoV-2ৰ 4টা ভেৰিয়েণ্টক গ্ল'বেল কনচাৰ্ণ হিচাপে চিহ্নিত কৰিছে আৰু WHO নিজেও এতিয়ালৈ ইয়াৰ ওপৰত কোনো মন্তব্য আগবঢ়োৱা নাই। আগলৈ ইয়াৰ ওপৰত কিবা নতুন খবৰ থাকিলে আপোনালোকলৈ মই নিশ্চয় আগবঢ়াম। আজিলৈ ধন্যবাদ।